শিৰোনাম ৰাসত মাজুলীলৈ যাওঁ ব'লা। কথা বাবুল হাজৰিকা। পাঠ ৰিম্পী বৰা। লুইতৰ বুকুৱে নিমাতী ঘাটেৰে এবাৰ মাজুলীলৈ যাওঁ ব'লা। দুয়োকাষে হালি জালি থকা বিৰিণা কহুৱাবোৰে আপোনাক যেন স্বাগতম জনাইছে। ফেৰিও বহি ফেৰফেৰীয়া বতাহজাকে হয়তো দি যায় অনাবিল আনন্দ। মাজুলীত এতিয়া ৰাসৰ সময়। দ্বিতীয় বৃন্দাবনত পৰিণত হোৱা মাজুলী ৰাসলীলাৰ ধ্বনিয়ে মুখৰিত কৰে। প্ৰতিটো সৰু বৰ ৰাসৰ মঞ্চত উদুলি মুদুলি আৰু উৎসৱৰ পৰিৱেশ। সকলো ডেকা গাভৰুৰ মনত যেন জাগত হৈছে কৃষ্ণ ৰাধাৰ প্ৰেমৰ পাতনি। কংসৰ দুৰ্দান্ত অভিনয়ে কঁপাই তোলে সমগ্ৰ মাজুলীৰ ৰাসৰ মঞ্চত। শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰত প্ৰকৃতিও যেন জীপাল হৈ উঠে। মুঠা শিল্পৰে চিনাকি আমাৰ চামগুৰি সত্ৰ বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ। যাদৱৰাই সেৱা লগোৱা দক্ষিণপাট সত্ৰত ভকত বৈষ্ণৱৰ আদৰে কৰিব আপ্লুত। ভাওনা সমাৰোহ চাব যাবা আউনীআটীৰ মণিকাঞ্চন ৰংগ ক্ষেত্ৰত। অগণন বৈষ্ণৱৰ মনোৰম দৃশ্য। দৰিয়া দলঙৰ পাৰত বহি আবেলিৰ মুহূৰ্ত ভাহি আহে কনেঙৰ ঐনিতম শব্দ। এইবাৰ ৰাসত আকৌ মাজুলীলৈ যাওঁ ব'লা।